নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰ্চনাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া পুৱা 6 বাজিছে আৰু মই আৰু মোৰ ভাইটি মাহীৰ ল'ৰাটো একেলগে দুইটা অলপ খোজকাঢ়িবলৈ যাম। খোজকাঢ়ি আহোঁগৈ, তাৰপিছত কি কৰোঁ, ক'লৈ যাওঁ আপোনালোকক দেখাই থাকিম। এতিয়া ফুৰি আহি পালোহি। অকণমান এক্সাৰচাইজ কৰোঁ। এক্সাৰচাইজ অকণমান সৰু সুৰা, তেনেকুৱা বিশেষ মই একো নকৰোঁ, অকণমান কিবা কিবি কৰোঁ। গতিকে এনেকৈ ভিডিঅ'টো চাই থাকক, মইনো কি এক্সাৰচাইজ কৰোঁ। মোৰ বহুত বেছি গেছৰ প্ৰব্লেম আছিলে। তেতিয়া মোক ডক্টৰে ক'লে যে ৰাতিপুৱা সদায় গৰম পানী খাবলৈ, কুহুমীয়া গৰম পানী। তাৰপিছতে মই খোৱা ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মোৰ গেছৰ প্ৰব্লেম বহুত কম আগতকৈ। আগতে মোৰ বহুত বেছি হয়, গেছৰ প্ৰব্লেমৰ কাৰণে বহুত কিবা কিবি অসুবিধাও হৈছিলে। এতিয়া যিহেতু গৰম পানী খাওঁ ৰাতিপুৱা আৰু অকণ এক্সাৰচাইজ কৰোঁ, গতিকে মোৰ গেছৰ প্ৰব্লেমটো আগতকৈ বহুত কমিলে। আৰু যাৰ বহুত বেছি গেছৰ প্ৰব্লেম আছে আৰু গৰম পানী নাখায় ৰাতিপুৱা, যিসকলে নাখায়, বহুতে খায়েই, যিসকলে নাখায় খাব। মই নিজেই প্ৰমাণ পাইছোঁ। মোৰ বহুত বেছি গেছৰ প্ৰব্লেম আছিলে আৰু বৰ্তমান বহুত কমি গ'ল। কেতিয়াবা হয়, কিন্তু প্ৰায় কমিয়ে গ'ল। পানীখিনি খাই লওঁ। ইয়াতে গৰম পানী গৰমাই ভৰাই থৈ দিওঁ গোটেই দিনটোৰ কাৰণে। মোৰ আজিকালি গৰম পানী খাই খাই গৰম পানীহে খাব পাৰোঁ। গৰম দিনতো মই ঠাণ্ডা পানী নাখাওঁ। মইতো ৰেফ্ৰিজাৰেটৰ পানী নাখাওঁৱেই। ঘৰত একচুৱেলি আমাৰ কোনেও নাখায়। এতিয়া মাহী ভাইটিটো আহিছে, সি খায়। আমি সদায় নৰ্মেল পানীয়ে খাওঁ, নহ'লে গৰম পানী। আমাৰ ঘৰত বেছি ঠাণ্ডা পানীটো নচলেই, আৰু নোখোৱাটো ভালো বাৰু। বেছি গৰম হৈ আছে, মই ঠাণ্ডা কৰি ল'ব লাগিব। মোৰ একদম বহুত দুখ আজি, বহুত বেছি দুখ। কালি ৰাতি ভাত নাখালোঁ, কিন্তু ৰাতিপুৱা শুৱাৰ পৰা উঠি গম পাইছোঁ কালি বোলে মুৰ্গী আৰু ওলকচু বনাইছিল। ভাদ মাহৰ স্পেচিয়েল ডিছ মুৰ্গী আৰু ওলকচু, যিটো মই খাবলৈ নাপালোঁ মোলৈ থৈ দিছে। কিন্তু মনে মনে খং উঠি আছে, কাৰণ কালি ৰাতি যে ভাত নাখালোঁ। মোক জগাইছিল বোলে, মই বোলে নুঠিলোঁ, নাখাওঁ বুলি ক'লোঁ। মোৰ মনতে নাই কেতিয়ানো ক'লোঁ, টোপনি জালতে চাগে নাখাওঁ বুলি ক'লোঁ। কিন্তু এতিয়া যে ইমান পস্তাই আছোঁ। টেবুলখনত বহি লৈ পেলাই উঠি যাবলৈ মন যোৱা নাই। 7টা বজাতো যদি মোক এক কাঁহী ভাত দি দিয়ে, মোলৈ থোৱা তৰকাৰীখিনি দি, মই এতিয়া খাই দিম। কিন্তু মোকতো নিদিয়ে। মোক দিব 10টা মানত মায়ে ভাত বনাই দিব, তেতিয়া খাম। এতিয়া মই নিজে লাল চাহ একাপে বিস্কুট এটাই খাওঁগৈ। খাই পেলাই মই পঢ়া শুনাত বহোঁ মোৰ পৰীক্ষা আছে 4 তাৰিখৰ পৰা। ছেপ্টেম্বৰৰ 4ৰ পৰা মোৰ পৰীক্ষা আছে DLEDৰ। গতিকে মই অকণমান পঢ়োঁ। তাৰপিছত আজিনো কি কৰোঁ আপোনালোকক মই দেখাই থাকিম।
তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই গা পা ধুই আহিলোঁ আৰু এতিয়া সেই যে ৰাতি যে বনাইছিল ওলকচু আৰু মাংস, এতিয়া ভালকৈ খাই লওঁ পূৰা পেট ভৰাই। সৰহকৈ ভাত লৈ লৈছোঁ, মাংস লৈ লৈছোঁ, এক কাঁহী মাৰি দিম, বিন্দাছ হৈ থাকিম। বাই বাই, মই খাই লওঁ, অলপ পিছত লগ পাই। The next day. এতিয়া পুৱা 5 বাজিছে, মই শুৱাৰ পৰা উঠিলোঁ আৰু বাহিৰত বহুত বৰষুণ দি আছে। মই ইমান সোনকালে নুঠোঁ, কিন্তু আজি উঠিছোঁ কাৰণ আজি হৈছে 27 তাৰিখ শুক্ৰবাৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি। বাই বাই, মই গৈ আছোঁ। ভাল লাগিছেনে? ধুনীয়া লাগিছে। ভাল লাগিছে? ভাল লাগিছে। অসমীয়া বোৱাৰী। অসমীয়া বোৱাৰী। বাই, তুমি যোৱা, মই ওলামগৈ দেই। কেনেকুৱা লাগিছে মোক? এতিয়া আমি নামঘৰলৈ যাম, ৰেডি হ'লোঁ। কাজু আৰু মই, বৌ মা গ'ল, আমাক এৰি থৈ পেলাই নাম হৈ আছে। আমি ধুমাধুমকৈ যাম, নাপামগৈ। বাই বাই। আমি গৈ আছোঁ নামঘৰলৈ বুলি। এই আমাৰ গাঁৱৰ ৰাস্তা, এখন আমাৰ গাঁও। আমাৰ নামঘৰ ভাগ আপোনালোকক দেখামগৈ, গৈ পাই লওঁ, তাৰপিছত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া আমাৰ নামঘৰৰ গেট। এইফালে দিয়ে নামঘৰৰ চৌহদত প্ৰৱেশ কৰিব পাৰি। এয়া আমাৰ নামঘৰৰ চৌপাশ। চাওকচোন কিমান ধুনীয়া আৰু ডাঙৰ আমাৰ নামঘৰ ভাগ। এয়া হৈছে নামঘৰৰ মুখ্য দুৱাৰ। এইফালে দিয়ে নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰি। আহকচোন আপোনালোকো মোৰ লগত। আমি নামঘৰৰ পৰা আহি আছোঁ, কাজু আৰু মই। নামঘৰৰ পৰা আহি পালোহি এতিয়া মই। মা নামঘৰতে আছে, বৌ কেতিয়াবা আহিলে, কাজুৱে মই এতিয়া আহিছোঁ, ঘৰ পালোহি। গতিকে চাই থাকিব ভিডিঅ'টো। বাই বাই। আচলতে নামঘৰৰ পৰা আহি মোৰ বহুত বেছি ভাগৰ লাগিলে আৰু ভাগৰ লগাৰ কাৰণে মই শুই গ'লোঁ। 6টা মানত সাৰ পাইছোঁ। উঠি মুখখন ধুই ধুমাধুম চাহ অকণ বনাই আনিছোঁ, লাল চাহ অকণ খালে অকণ ফ্ৰেছ লাগিব। আচলতে মোৰ গাটো বেয়া লাগিলে, আজি দিনটো ভাত খোৱা নাই, যিহেতু মই ভতুৱা মানুহ, ভাত নহ'লে থাকিব নোৱাৰোঁ আৰু দিনটো ভাত নোখোৱাৰ কাৰণে মোৰ গাটো একচুৱেলি বহুত বেছি বেয়া হৈ গ'ল। এতিয়া মই লাল চাহ অকণ খাই লওঁ, লগত আছে মোৰ ফেভৰেট আলু ভুজিয়া। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহ চাব বুলি আশা ৰাখিলোঁ। বাই বাই।